Hey guys, কি খবৰ? খবৰ নিশ্চয় ভাল। আশা কৰো সবে ভালে কুশলে আছে। আপোনালোকে হেদিনা দেখিছিলে নহয় মই হেদিনাখনে নাইট কেয়াৰ ৰুটিন যেটো আছিলে মোৰ হেতু মই শেয়াৰ কৰিছিলো। বাট আজি মই শেয়াৰ কৰিম আপোনালোকৰ লগত মোৰ দিনত ৰেগুলাৰ নহয় মই যেতিয়া সময় পাওঁ। আজি মোৰ একচুয়ালি বন্ধ আছে। আজি মোৰ ক্লাছ নাই, সানডে হয় তো সেইকাৰণে মই ভাবিলো আজি অকমান ঘৰতে মই ক্লিন আপ কৰো। তো ক্লিন আপটো মই কেনেকৈ কৰো দেখাম আপোনালোকৰ লগত। বলকচোন আপোনালোকে মোৰ লগত চাওক মই ক্লিন আপ কেনেকৈ কৰো। তো এতিয়া মই এইটো হৈছে গোলাপ জল। একচুয়ালি মই এইটো নৰ্মেলি যেতিয়া মই মুখত হেৰি কৰো ক্লিন আপ কৰো তেতিয়া মই এইটো আগতে ফেচত এনেকৈ স্প্ৰে কৰি লওঁ। অকমান আগতে মই এইটো স্প্ৰে কৰি ললো। তাৰ পাছত এতিয়া মই অকমান ফেস ওয়াশ মই এইটো বায়োটিকৰ ইউজ কৰো। তো বায়োটিকৰ মই ভালে পাওঁ লগাই। এতিয়া জাস্ট মই ফেস ওয়াশটোৰে মুখখন ধুনীয়াকৈ জেন্টলি মাসাজ কৰিম এনেকৈ। চকুৰ তলৰ এইবিলাক এনেকৈ আঙুলিৰে দিব, কাৰণ কিয় চকুটো বহুত বেছি সেনসিটিভ এৰিয়া হয় ন। তো তাতে আৰু কিছুমানৰ চকু এলাৰ্জিৰ প্ৰব্লেমো থাকে, তো সেইবিলাক হ'লে অকণ দিগদাৰ হয়। তো এতিয়া মই এইখিনি আৰু অকণমান মই এতিয়া ইয়াতে পানী সেয়া কৰিম। তো দেখিছে নহয় কিমান ধুনীয়াকৈ এটা মানে ক্লিন এটা হেৰি মানে লেয়াৰৰ নিচিনা লাগিছে এইখিনি। তো অকল মুখখনত কৰিলেই নহ'ব, তো আমি ডিঙিটোও কৰিব লাগে ন। তো সেইকাৰণে এইখিনি মই এতিয়া এনেকৈ আপোনালোকে জেন্টলি মাসাজ কৰিব। তো এতিয়া মোৰ এইখিনি হৈ গ'ল। এতিয়া কটন লৈছোঁ, কটন লৈ মই ধুনীয়াকৈ এইখিনি ৰিমুভ কৰিম। যিখিনি মই ফেচ ৱাশেৰে স্কিনটো ক্লিন কৰি ল'লোঁ। তো এতিয়া এনেকৈ গোটেইখিনি ৰিমুভ কৰি ল'ম। ফেস ওয়াশ আসলতে স্কিনত ৰেগুলাৰ ইউজ কৰিব নালাগে, কাৰণ ফেস ওয়াশে জাস্ট স্কিনটো সাফা কৰে হয়, কিন্তু স্কিনটো বহুত বেছি ড্ৰাই কৰে। তো আমাৰ স্কিনত বহুত বেছি ইম্পৰ্টেণ্ট বস্তুটো হৈছে ক্লিনজাৰ। ক্লিন কৰিব লাগে ক্লিনজাৰ। আৰু এতিয়া মই এইটো ক্লিনজাৰ হয় মোৰ, এইটো এটা আয়ুৰ্বেদিক প্ৰডাক্ট হয়। আপোনালোকক পিছত লাগিলে মই ক'ম বাৰু। তো এইটো এতিয়া মই এনেকৈ ধুনীয়াকৈ এইটো পৰ্চনত এনেকৈ লগাই এইটোত অকণমান স্ক্ৰাবৰ নিচিনাও ৰেড হেৰি আছে। আপোনালোকে দেখি পাইছে চাগে, মই ভালকৈ দেখাব পাৰিছোঁ নে নাজানো। এইটো এনেকৈ এইটো একদম জেন্টলি মাসাজ কৰিব। এইবিলাক নাকৰ কাষৰ এইবোৰ চকুৰ তলৰ এইবোৰ আপোনালোকে আঙুলিৰে এনেকৈ মাসাজ কৰি দিব। আমাৰ নাকৰ কাষৰখিনি আমি ডাইৰেক্ট মানে এনেকৈ দিব নোৱাৰোঁ ন। তো এনেকৈ কৰি আমাৰ যিকেইটা 5টা আঙুলি আছে তো সেইকেইটাৰে এইটো পৰ্চনত আপোনালোকে মাসাজ কৰিব। দেখিছে এইটো এৰিয়াত বা আমাৰ এইখিনি এইটো হৈছে টি জোন আৰু এইটো হৈছে চি জোন। চি জোনটোত ইমান বেছি আমাৰ নপৰে, কিন্তু টি জোন এৰিয়াটোত আমাৰ বিশেষকৈ মোৰ বহুত বেছি টেন হয়। তো সেইকাৰণে এতিয়া এনেকৈ জেন্টলি মাসাজ কৰিব, জেন্টলি। চকুৰ এইখিনি এনেকৈ দিব আৰু বাকীখিনি এনেকৈ। আমাৰ এইখিনি যিটো স্কিন এৰিয়া আছে তাত বহুত বেছি ব্লেক হেডছ বা এনেকুৱা হোৱাইট হেডছ চবৰে সমস্যা থাকে। তো সেইবোৰ কোনোবাই যদি ৰিমুভ কৰিব বিচাৰে তেন ধুনীয়াকৈ গৰম পানীত অকণমান নেমু চেপি ষ্টিম লগাব পাৰে। ষ্টিম লগালেও বহুত ধুনীয়াকৈ সেইবোৰ ৰিমুভ হয়। তাৰপিছত স্ক্ৰাব কৰি দিব। এইটো আপাৰ ডাইৰেকশ্যনত আপোনালোকে এনেকৈ সেয়া কৰিব, কাৰণ লয়াৰত যদি আমি কৰিব যাওঁ তেতিয়াহ'লে আমাৰ স্কিনটো কি হ'ব, তলৰ ফালে ওলমি আহিব। তো সদায় আমি যিমানখিনি কৰিব পাৰোঁ ওপৰ ফালে কৰিব লাগিব। ওপৰ পৰ্চনেৰে আপোনালোকে জেন্টলি মাসাজ কৰিব। তো এতিয়া মই এইখিনি ধুনীয়াকৈ ক্লিন কৰি ল'ম। বাৰে বাৰে ধুই থাকিব নালাগে। কিন্তু এতিয়া মই স্ক্ৰাব লগাম। ডাইৰেক্ট স্ক্ৰাব মই ফেচত দিয়া নাছিলোঁ। ফেচ ৱাশেৰে মই ক্লিন কৰিলোঁ, তাৰপাছত ক্লিনজাৰ লগালোঁ। এতিয়া মই স্ক্ৰাবটো লগাম। আৰু স্ক্ৰাব বহুত কম সময় লগাব লাগে, একদম স্মুথলি আপোনালোকে
মাসাজ কৰিব স্মুথলি কাৰণ স্ক্ৰাব যেতিয়া বহুত বেছি জোৰকে ৰাব কৰা হয় ন তেতিয়া স্কিনত মানে ফ্ৰেকলছ যিবিলাক মানে স্কেয়াৰ্স থাকে সেইবোৰ বহুত বেছি বাঢ়ি যায় আমাৰ স্কিনটো নৰ্মেলি আমাৰ ফেসৰ স্কিনটো খুব বেছি কোমল হয় যেহেতুকে তো মই দেখিছা নহয় কিমান জেন্টলি হাত চলাইছো তো আপোনালোকে বহুত বেছি লাহে লাহে স্ক্ৰাবটো কৰিব আৰু সবতকে ডাঙৰ কথা হৈছে স্ক্ৰাব কৰিলে মিনিমাম আপোনালোকে 2 মিনিট সময় কৰিব সৰি 1 মিনিট সময় কৰিব 2 মিনিট নহয় আৰু যোনখিনি জায়গাত মানে এইখিনি আমাৰ যিমানখিনি এইখিনি গালৰ যিমানখিনি জায়গা আছে এইখিনি একদম স্মুথলি কাৰণ ইয়াতে স্পট পৰিলে নেযায় তো সেই কাৰণে আপোনালোকে যিমান পাৰে লাহে লাহে কৰিব আৰু মই এইখিনিত অকমান জোৰকে কৰিছো কাৰণ ইয়াতে সৰু সৰু মানে দানা থাকে মানে হোৱাইট হেডছ হক বা এনেকুৱা ব্ল্যাক হেডছ হক ঘামৰ কাৰণে হয় আসলতে একচুয়ালি সেই কাৰণে আৰু এইখিনিত মই কৈছো ন এতিয়া মই এতিয়া মুখখন ধুই দিলো কাৰণ স্ক্ৰাব লগোৱাৰ পিছত আপোনালোকে মুখখন মানে কটনেৰে ৰিমুভ কৰিব নোৱাৰে যিখিনি স্ক্ৰাব আমাৰ স্কিনত লাগি যায় কাৰণ অলপ ডাঙৰ ডাঙৰ থাকে ন আৰু বহুত বেছি হেৰি হয় আৰু স্ক্ৰাবৰ পিছত যেহেতুকে মাসাজ কৰিম তো সেই কাৰণে স্কিনটোত মানে কেতিয়াও আপোনালোকে ৰিমুভ কৰি নথব কাৰণ যিবিলাক স্ক্ৰাবৰ সৰু সৰু যিবিলাক হেৰি থাকে নহয় সেইবোৰে মানে মাসাজ কৰোতে আগৰ স্কিনটোত মানে বহুত জোৰকে লাগিব পাৰে দ্যাটছ হোৱাই আপোনালোকে মুখখন ধুই দিব তো এতিয়া মই মোৰ ওচৰত মাসাজ ক্ৰীম শেষ হৈছে একচুয়ালি তো এতিয়া অকমান মোৰ আছিলে আগৰে অকমান মাসাজ ক্ৰীম আৰু স্ক্ৰাব কৰি মাসাজ কৰিবই লাগিব স্কিনত স্ক্ৰাবটো কৰাৰ পিছত বহুত বেছি আমাৰ মানে পোৰ্স বিলাক ওপেন হৈ যায় ন আৰু টোনাৰো লগাব লাগে মই কিন্তু এতিয়া টোনাৰ ইউজ কৰা নাই টোনাৰ মই যেতিয়া ধুনিয়াকে কমপ্লিট হ'ব নহয় ক্ৰীম আপোনালোকে মাসাজটো যিমান পাৰে 15 মিনিটস মান কৰিব মই দেখাই দিছো নহয় আপোনালোকে মাসাজ কৰিলে এইটো হিচাপত এইটো ডাইৰেকশনত কৰিব এনেকে কৰিব এনেকে নহয় এনেকে আইজৰ তলৰখিনি এনেকে অকণ টানি দিব কাৰণ কিয় আমাৰ ৰিংকলছ আহে ফাইন লাইনছ আহে এজ বুলি নহয় আজিকালি সবৰে ৰিংকলছ ফাইন লাইনছ আহে এতিয়া যেতিয়া বস্তুটো এনেকে অকমান ড্ৰাই হ'ব ধৰে ন বস্তুটো ক্লিন মাসাজ কৰি যেতিয়া বস্তুটো ড্ৰাই হ'ব নহয় আপোনালোকে সেৰাম ইউজ কৰিব মই দেখাই আপোনালোকৰ ওচৰত যি কোনো সেৰাম থাকে আপোনালোকে ইউজ কৰিব মই এইটো পাৰ্ল সেৰাম ইউজ দেখিছে নহয় মই কিমান সময় মাসাজ কৰিলো এইখিনি এনেকে এইটো কাৰণে মই জানিছো যে এইবিলাক নাকৰ এইবোৰত মানে কেতিয়াবা কি হয় ৰিংকলছ পৰে আমাৰ এই চকুৰ কাষৰখিনি এণ্ড এইবিলাক লাফিং লাইন পৰি যায় তো যিমানখিনি পাৰে এতিয়া দেখিছে নহয় মোৰ মাসাজ কৰা হৈ গ'ল কিমান ধুনীয়া এটা গ্লো লাগিছে স্কিনটোত এইখিনি এতিয়া ৰিমুভ কৰিব নালাগে এতিয়া মই ধুনীয়াকে D10 পেক এটা লগাম আপোনালোকৰ ওচৰত যি পেক থাকে আপোনালোকে লগাব পাৰে একো মিক্স কৰিব নালাগে ধুনীয়াকে বনোৱাই থাকে মোৰ এইটো হয় মই D10 পেকটো লগাও আপোনালোকে যদি বেলেগ ইউজ কৰে তো লগাব বাট মই লগাই পেলাই মানে এইবিলাক ভূত বনি গলো কিন্তু কি কৰিব ছোৱালী মানুহৰ এইবিলাক ডেইলি ৰুটিন ফলো কৰিবই লাগিব এইখিনি কেয়াৰ যদি মই নকৰো আপোনালোকে যদি নকৰে তেতিয়া হলে স্কিনটো এনে মানে বেয়া হৈ যাব নহয় জানো আৰু সবতকে ডাঙৰ সদায়টো পাৰ্লাৰ যাব কাৰণে কাৰো সময় নাথাকে তো ঘৰতে অকমান নিজৰ কেয়াৰখিনি যিখিনি ঘৰুৱাভাৱে আপোনালোকৰ মানে সহজতে পোৱা যিবিলাক বস্তু আছে বা যিবিলাক আপোনালোকে ইউজ কৰি ভাল পায় তো সেইখিনি আপোনালোকে ক্লিন আপ হিচাপে ইউজ কৰিব পাৰে তো মইতো তেনেকুৱাই কৰোঁ আৰু সবতকে ডাঙৰ কথা মোৰ মানে বহুত ভয় লাগে টেনিং পৰিলে মানে এইবিলাক স্কিনটো যদি ডাৰ্ক হৈ যায় বহুত বেছি প্ৰব্লেম হয় তো এতিয়াৰ পৰা ষ্টাৰ্টিঙৰ পৰা যদি আপোনালোকে কেয়াৰ লয় তেতিয়াহ'লে ইন ফিউচাৰ কেতিয়াও আপোনালোকৰ স্কিনত পিগমেণ্টেশ্যন ফ্ৰেকলছ ডাৰ্ক সাৰ্কেল বা এইবোৰ কেতিয়াও হ'ব নোৱাৰে তো এতিয়াতো মোৰ মুখৰ কেয়াৰ হৈ গ'ল এতিয়া মেইন কথা হৈছে হাতকেইখনত মই অকণমান D10 পেক লগাই দিম মই দেখাই আছোঁ আপোনালোকক যিটো মই ফেচত লগাইছো সেইটো একচুয়ালি মই নলগাও ফেচৰটো অকমানি হয় ডিব্বা এটা তো সেইখিনি মই ফেচতে লগাও আপোনালোকে চাব ভিডিঅ'টি মই আপোনালোকক দেখুৱাই আছো বাৰু ইয়াৰ পিছত মই কি কৰিম এইখিনি মই আগতে শুকাব দিওঁ লগ পাই আছো অকল পিছত
Hey guys, মই একেবাৰে গা চা ধুই আপোনালোকক লগ পাইছোঁ। দেখিছে নহয় এতিয়া মই আচলতে দৌৰা-দৌৰি হৈ গ'ল, মই পাহৰি গ'লোঁ। মই ভাবিছিলোঁ আপোনালোকক মই দেখুৱাম কি লগালোঁ। তো মই লগাইছোঁ প্ৰথমতে গোলাপ জল লগালোঁ, তাৰপাছত মই টোনাৰ লগাইছোঁ, তাৰপাছত মই মইশ্চাৰাইজাৰ লগাইছোঁ। দেখিছে নহয় আপোনালোকে স্কিনটো মোৰ কিমান বেছি গ্লো লাগিছে, কিমান বেছি মানে ফ্ললেছ লাগিছে। তো আপোনালোকে ঘৰতে বহি এনেকৈ আৰামছে ক্লিন আপ কৰিব পাৰে। মোৰ নিচিনাকৈ ঘৰত যি আপোনালোকৰ মানে লগত যিখিনি সামগ্ৰী আছে সেইখিনিৰে আৰামছে আপোনালোকে ধুনীয়াকৈ কৰিব পাৰে। আৰু মই জানো আপোনালোকে কৰিব এইটো। আৰু চবতকৈ ডাঙৰ কথা হৈছে পাৰ্লাৰ যাবৰ কাৰণে কাৰো ইমান সময় নাথাকে, চবেই ব্যস্ত হৈ থাকে। তো নিজকে অকণমান ফেচটো ক্লিন কৰিবৰ কাৰণে এইখিনি আপোনালোকে ঘৰুৱাভাৱে ইউজ কৰিব পাৰে। তো আশা কৰোঁ ভিডিঅ'টি চাই ভাল পাব, ভিডিঅ'টি চাব মোৰ। আৰু নতুন যিবিলাক ভিউৱাৰ্ছ হয় সেইসকলে যেন মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰে, লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংকছ ফৰ ৱাচিং।